আসামিজ মক টিপছলৈ আকৌ এবাৰ স্বাগতম। আজি এটা নতুন ষ্টেপ এটা হেল্পফুল ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিছে স্ক্ৰীনত এটা এপ, বিশেষ এটা এপ লিখা আছে এম ব্লাড। এইটো এপৰ দ্বাৰা আপোনালোকে যোনবিলাকৰ টেষ্ট ব্লাড প্ৰয়োজন হয় সেইবিলাক আপুনি ডনেট কৰিব পাৰিব, দিব পাৰিব আৰু আপুনি সেইবোৰ ৰিকুৱেষ্টো কৰিব পাৰিব ব্লাড। বেছি দেৰি নকৰোঁ, আহক মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় আকৌ এবাৰ কৈছোঁ লাইক কৰিব। এপটো অন কৰাৰ লগত এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত আপোনালোকে কি কৰিব লাগিব এইখিনি আপোনালোকক শিকাই দিছোঁ। ইয়াত তলত দেখিছে চাইন আপ হেয়াৰ, ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে এইটো ফিল আপ কৰিব লাগিব আপোনালোকৰ গোটেইখিনি। ইয়াত এটা আপোনালোকে মোবাইল নাম্বাৰ দিব, মই যেনেকৈ দি আছোঁ আপোনালোকে তেনেকৈ দিব। এনেকৈ আপোনালোকৰ নাম লিখিব, যি হয় আপোনাৰ নামটো লিখি ইমেইল আইডি এটা চিলেক্ট কৰিব আৰু আপোনালোকৰ যোনটো এৰিয়াত থাকে এৰিয়াৰ লোকেশ্যনটো আপোনালোকে মেপত চাৰ্চ কৰিব। মেপত চাৰ্চ কৰি চিলেক্ট কৰিব আৰু ইয়াত এটা আহিব 4 ডিজিট পিনক'ড। এইটো আপোনালোকে নিজে চইচ কৰি দিব, মই যেনেকৈ দিছোঁ। তাৰপিছত আপোনালোকে ব্লাড গ্ৰুপটো ইয়াত চিলেক্ট কৰিব। বি প্লাছ দিছোঁ, মোৰ বি প্লাছেই হয়। দেখি আপোনালোকে এটা OTP চেণ্ড হ'ব। OTP চেণ্ড হ'ব, মই দেখাইছোঁ ইয়াত OTPটো আপোনালোকে দি দিব। এইটো মোৰ OTP আহিছে। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰি এইটো আপোনালোকে স্কিপ কৰিব। স্কিপ কৰি পেলাই আপোনালোকে যোনটো মোবাইল নাম্বাৰ দিছিলে ইয়াত মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। 88889987 দিছিলে। ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত অন হৈ গ'ল। বিশেষকৈ কি কৰিব আপোনালোকে 3 ডটত যাব। 3 ডটত যায় আপোনাৰ জেণ্ডাৰ কি হয় মোৰ মেইন। বাৰ্থডেটো আপোনালোকে ৰিয়েল দিব, এনেই ফেক দিলেও বাৰু থগনি। তাৰপিছত কি হ'ব, এইটো ডনেট দেখিছে, ডনেট ব্লাড, ৰিকুৱেষ্ট ব্লাড। ডনেট হৈছে আপোনালোকে ডনেট দিব পাৰিব আৰু কি বুলি কয় ৰিকুৱেষ্ট আপোনালোকে ডনেট ব্লাড ল'ব পাৰিব। ডনেট কৰিলে ডনেট টেপ কৰিলে কি আহিব, ইয়াত দেখিছে বহুতো নাম্বাৰ থাকে। এইবিলাক আপুনি ব্লাড ডনেট কৰিব পাৰিব। কণ্টেক্ট কৰি ক'ড দিব লাগিব কিমান টাইমত, সেইটো আপোনালোকে ইয়াত ডনেট কৰিব পাৰিব, আমাৰ ব্লাডটো দিব পাৰিব। আৰু ৰিকুৱেষ্টটো কেনেকৈ কৰিব লাগে আপোনাক মই শিকাই দিছোঁ। আপোনাৰ কি গ্ৰুপ হয় বি প্লাছ, তাৰপিছত কিমান ইউনিট লাগে, কিমান ইউনিট কিমান মোক ধৰ 6 লিটাৰ লাগে, কিমান নিট ব্লাড, কিমান আৱাৰ্ছ 24 আৱাৰ্ছৰ ভিতৰত লাগে। ফ্ৰম মই দিছোঁ ইয়াত দেখিছে এটাৰ পৰা দুটাৰ ভিতৰত মোক এটাৰ পৰা দুটাৰ ভিতৰত মোক লাগে। অ'কে কৰি দিব। মেছেজ টাইপ নকৰিলেও হয়, নিদিলেও হয়। তাৰপিছত আপোনালোকে ৰিকুৱেষ্ট পঠাই দিব। ৰিকুৱেষ্ট দেখিছে, ৰিকুৱেষ্টত পেষ্ট কৰি টেপ কৰি দিব। আপোনাৰ ৰিকুৱেষ্ট এটা OTP আহিব, যেনেকৈ প্ৰথম OTP আহিছিল, ছেকেণ্ড এটা OTP আহিব যেতিয়া আপোনালোকে ৰিকুৱেষ্ট পঠাব। সেই OTPটো আকৌ ইয়াত দিব আপোনালোকে। তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত ইয়াৰ ৰিকুৱেষ্ট এনেকৈ আহিব মেছেজটো, থেংক ইউ বুলি আহিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।